নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ পুনৰ একবাৰ স্বাগতম জনাইছো নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিৰ ৰেচিপিটো হৈছে মাছৰ আচাৰৰ ৰেচিপি, যাৰ বাবে এয়া মাছ সৰু সৰুকৈ কাটি নিমখ হালধি সানি ভালদৰে ভাজি লোৱা হ'ব। মন কৰিব মাছটো যাতে খুব কৰকৰীয়াকৈ ভাজি নেপেলায়। আপোনালোকে যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰে। এয়া ৰৌ মাছ হয়। এয়া চাওক মাছখিনি ভজা হৈ গৈছে, আপোনালোকে দেখি চাগে গম পাইছে কেনেকুৱাকৈ ভজা হৈছে। এতিয়া মাছখিনি উঠাই সাইডত ৰাখি থৈ দিব ঠাণ্ডা হ'বলৈ। তাৰ পাছত পুনৰ সেই কেৰাহীটোত অকমান তেল দি তেল গৰম নহওঁতে হিং দিব আৰু মাছ অনুযায়ী আদা নহৰুৰ পেষ্ট দিব, দি ভালদৰে ভাজিব যাতে আদা নহৰুৰ কেঁচা গোন্ধটো গুচি যায়। আৰু এটা কথা মন কৰিব, গেছৰ ফ্লেমটো যাতে লো কৰি ৰাখে, নহ'লে মছলাখিনি জ্বলি যাব পাৰে। এতিয়া ইয়াতে গৰম মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ আৰু নিমখ দিয়া হ'ব। মাছৰ কোৱান্টিটি হিচাপে ইয়াতে মছলাখিনি দিয়া হৈছে। তাৰ পাছত মছলাখিনি ভালদৰে লৰাব মিহলি হৈ যোৱালৈ। আকৌ পুনৰ ভাজি ৰখা মাছখিনিও ইয়াতে দি দিব আৰু খুব ভালদৰে লৰাই দিব। কিছু সময় পিছত যেতিয়া গোটেই মছলাখিনি মাছত লাগি যাব, আপোনালোকে গেছটো নমাই মাছখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিব। এয়া মাছ ঠাণ্ডা হৈ গ'ল। এতিয়া আইনাৰ বটল এটা লৈ মাছখিনি ভৰাই, যদি তেলৰ প্ৰয়োজন হয় অলপ তেল দিব আৰু লগতে অলপ চাইট্ৰিক এচিডো দিব। আৰু যদি আজি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।